Hi friends, welcome back to my channel. আজি ভোগালী বিহু আৰু আপোনালোক সকলোকে হেপী ভোগালী বিহু আৰু আহক আমি ভোগালী বিহুৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আমাৰ মেজি আমাৰ কাষৰে বৰ্তা দাদাসকলে বনাইছে। ধুনীয়া হৈছে নে? কমেন্ট কৰি জনাব। আমাৰ মা, খুৰী, বৌ, বৰমাসকলে শৰাই আগবঢ়াবলৈ ৰৈ আছে আৰু আমি এতিয়া মেজি জ্বলাম। বলক আমি মেজি জ্বলাওঁ। জলি মেজি যেতিয়া জ্বলি থাকে তেতিয়া আমি তিল চাউল আদি অগ্নিত দি দিওঁ। মেজিৰ জুই জ্বলিল, আমি এতিয়া সকলোৱে বিহু গান গাম আৰু নাচিম আৰু আপোনালোকে চাই থাকক। চাওক দে আমাৰ মিঠুও এতিয়া নাচিব। সাউন্ডটো কমাই দিছো দেই, নাইবা কপিৰাইট আহি যাব পাৰে। বিহু আমাৰ তিনিটা, এই তিনিটা বিহুৰ ভিতৰত এইটো হৈছে ভোগালী বিহু। ভোগালী মাঘ বিহুৰ সংক্ৰান্তিত ভোগালী বিহুৰ আৰম্ভণি হয় আৰু আমি আজি এই বিহুত খাবৰ কাৰণে বহুত বস্তু বনাওঁ, পিঠা লাড়ু, তাৰপিছত জলপান যোগাৰ কৰোঁ। ডাঙৰে সৰুক সেৱা কৰে, সন্মান কৰে আৰু আমি উৰুকাৰ ভোজ ভাত খাওঁ। মাছ মাংস নানা ধৰণৰ মাছ মাংসৰে ভাত খাওঁ। আমি এতিয়া সকলোৱে সেৱা ল'ম। বলক আমি এতিয়া প্ৰসাদ খাওঁ। মোৰ বহুত ভোক লাগিছে। মেজি জ্বলোৱা হ'ল, আমি প্ৰসাদো খালোঁ। এতিয়া আমাৰ কাষৰে বৰমাহঁতো তাতে লাড়ু পিঠা খাব যাম, আহক। চাওক বৰমাহঁতৰ ঘৰটো ফুলৰ বাগিচাৰে ইমান ধুনীয়াকৈ সজাইছে আৰু ইমান ধুনীয়া ফুল আছে বিভিন্ন ধৰণৰ। মোৰ বহুত ভাল লাগিছে আৰু বহুত ধৰণৰ কালাৰ আছে ফুলবোৰত।
এতিয়া লাৰু পিঠা খাম। আহক আমি সকলোৱে মিলি ফটো উঠো আৰু ফটোবোৰ চাই যাতে পিছৰ উৰুকাৰ কথাবোৰ মনত পৰে। এতিয়া আমাৰ বৰমাসকলে ইনষ্টাগ্ৰামত ৰিলছ বনাই আছে। মোৰ মাও বনাই আছে ৰিল। আপোনালোকে মোক ফ'ল' কৰিব দেই ইনষ্টাগ্ৰামত। ময়ো ইনষ্টাগ্ৰাম একাউণ্ট খুলিছোঁ। মোৰ ইনষ্টাগ্ৰাম ID মধুচ চেনেল 11। কৰিবলৈ নাপাহৰিব দেই। আশা কৰিছোঁ আপোনালোকক মোৰ ব্লগটো চাই ভাল লাগিছে আৰু থেংক ইউ ফৰ ৱাচিং। টাটা।